হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এয়া পপ আৰু মই মিনি এণ্ড বি আমি চাৰিটা ওলাইছোঁ ক'ৰবাত যাবলৈ। চাওকচোন বাৰু, এয়া সেইদিনা ৰাসত কিনা এয়া খাৰু পিন্ধি ল'লোঁ, ধুনীয়াকৈ নেইল পলিচ লগাই ল'লোঁ। তাৰ পাছত আমি পপৰ মই অকণমান মিলাই পিন্ধিছোঁ আৰু। তো আমি যাম এতিয়া শ্বপিং কৰিবলৈ। ক'ত যাম আপোনালোকে চাই থাকক। বহুত পুৰণা এটা শ্বপিং মলত যাম। এইয়া এইটো পপু। আপোনারা দেখছেনে বাৰু আমি ক'ত ফুৰিব গ'লে গাৰু লাগিব, ৱাইপছ লাগিব, চেনিটাইজাৰটো লাগিব, হাগিছ লাগিব, এইফালে পানী বটল নক'ব আৰু দেই। এয়া আমাৰ মিনি বায়ে ধুনীয়াকৈ টি চাৰ্ট এণ্ড জিন্স লগাইছে, বহুত ধুনীয়া লাগিছে। আৰু পপ একেবাৰে ট্ৰেক শ্বুট পিন্ধি লৈছে, আৰু ময়ো জিন্স এণ্ড টি চাৰ্ট এণ্ড বেবী কলিমেনাই ব্লেক টি চাৰ্ট এণ্ড কাৰ্গো পেণ্ট, শ্বুজ, স্পেক্স। তো চবেই আমি তিনিটাই একদম ষ্টাইল দি আজি অকণমান ঘৰত বৰ হৈ আছোঁ, ক'ত যাওঁ ক'ত নাযাওঁ। বিও আজি ফ্ৰী আছে, তো সেইকাৰণে আমি ওলাইছোঁ অলপ শ্বপিং কৰিবলৈ, কিবা কিবি আমি কিনোগৈ। অ'কে, চাই থাকক। মইনো কি পিন্ধিছোঁ আজি শ্বপিং কৰিবলৈ যাবলৈ, এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। এইটো মোৰ লুক। ডেলিভাৰীৰ পিছত বহুত মটি হৈ গৈছিলোঁ, এতিয়া অকণমান লাহে লাহে ৱেইটটো কমিছে, খুব ভাল লাগিছে, আৰু অলপ কমাব লাগিব। ঠিক আছে। গাড়ীখন অলপ ধূলি হৈ আছিলে, সেইকাৰণে ওপৰটো আমি ৱাছ কৰাই ল'লোঁ। তাৰপাছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি ক'ত গৈছোঁ, ক'ত নাই যোৱা, কি কিনিলোঁ, চব দেখুৱাম আপোনালোকক। অ'কে, চাই থাকক। বেটাৰ লগত পূৰা গাড়ীত খেলি আহিলোঁ। বেটাই খেলনা বস্তু লৈ আহিছে। ফাইনেলি আমি পালোহি বিশাল মেগা মাৰ্ট, বহুত পুৰণা শ্বপিং মল। আজিকালি বহুত নতুন শ্বপিং মল আহিলে, কিন্তু বিশাল মেগা মাৰ্ট বহুত আগৰ পৰাই আছে। মই কলেজৰ দিনতেই যোৰহাটৰ বিশাল মেগা মাৰ্টলৈ বহুতবাৰ গৈছোঁ। তো এতিয়া চাগে বিশাললৈ আহিলোঁ 10 বছৰমান পিছত, 10 বছৰ আগতেই গৈছিলোঁ। তো আহি দেখিছোঁ ইমান ধুনীয়া কালেকশ্যন, আৰু প্ৰাইচবিলাক আগৰ নিচিনা নহয় দেই। এইবিলাক চাওকচোন, ইমান ধুনীয়া কুৰ্তি, মানে ছালৱাৰ শ্বুট আছে। কিন্তু আগতে প্ৰাইচবিলাক অকণমান কম আছিলে, কিন্তু আজিকালি বহুত বেছি দাম। মানে একেবাৰে 999, মানে একেবাৰে 1000 টকাই দিয়কচোন। তো 1000 টকাৰ পৰাই ষ্টাৰ্টিং কিছুমান বস্তু, দুই এটা বস্তু অকণমান কম প্ৰাইজৰ আছে। তো যিবিলাক বস্তু মানে ল'ব নোৱাৰি। এয়া বেটাৰ লগত শ্বপিং কৰিবলৈ অহা মজাই বেলেগ, কিমান ভাল লাগিছে। মা বেটা দুটা শ্বপিং কৰিছে। আজি একেবাৰে বহুত সোনকালে আহিলোঁ, দিনৰ 12টা বজাতে আহিলোঁ, কাৰণ পোৱালি লৈ বেছি গধূলি ষ্টাইল দি আহি থাকিবলৈ একেবাৰে সময় নাই। তো গধূলিতে আমি সেইকাৰণে সোনকালে আহিলোঁ। আৰু এয়া দেউতাকে পূৰা ইটো লৈছে, সিটো লৈছে, এইযোৰ লৈছে, কি লৈছে আমি পূৰা শেষত দেখুৱাম। ঠিক আছে। তো আজি শ্বপিং মলত ইমান মানুহ নাই, ঠিক আছে, কাৰণ আজি হৈছে মানে আমি একচুৱেলি সোনকালে আহিলোঁ সেইকাৰণে শ্বপিং মলটো আজি আমাৰে। এইটো ইমান ধুনীয়া জেকেটটো লৈছে পপুটোৰ কাৰণে, আৰু শ্বপিং মলটো আজি একেবাৰে আমাৰ নিচিনাই হৈ আছে, কাৰণ মানুহ এতিয়ালৈকে নাই। আহিব, গধূলি সময়ত বেছি ভিৰ হয়। ঠিক আছে। এয়া চাওকচোন, বা এইটো এটা হাফ জেকেট লৈছে,
আমাৰ বেটাৰ কাৰণে কিমান ধুনীয়া ধুনীয়া কাপোৰবিলাক আছে এই জেকেটটো বিয়ে মোৰ কাৰণে পছন্দ কৰিছিলে কিন্তু মোৰ সাইজৰ নহল মই মোটি যে সেইকাৰণে কিন্তু মিনিৰ কাৰণে ধুনীয়াকৈ হৈছে উপায় নাই বিয়া মিনিয়ে এইটোৱে পছন্দ কৰিলে তো মিনি এইটো কিনি দিয়া হ'ল তাৰ পাছত আমি আকৌ গৈ আছোঁ ইফালে কি বস্তু চাওঁ কি ল'ব পাৰি চাওঁ মানে আপুনি বহুত বেছি শ্বপিং নকৰিলেও অলপ কেইটামান 10টা 15টা শ্বপিং 10টামান কৰিলেই আপোনাৰ বিল 10,000 উঠি যাব মানে কাৰণ দামবিলাক বাঢ়িছে আজিকালি দামবিলাক মানে কম নহয় দেই এইয়া আমাৰ বেটা একেবাৰে ফুৰিব আহিছে বহুত বেছি ভাল লাগিছে ৱাও কিডছৰ ইমান ধুনীয়া ধুনীয়া বস্তু আছে মানে কি লওঁ কি নলওঁ এইয়া পিংক কালাৰ পুতলাটো ইমান মৰম লাগিছে তো এইটো মই কিনিলোঁ এইটো মই লৈ লৈছোঁ আৰু বেটাৰ কাৰণে কি নলওঁ মানে ইটো বস্তু চাইছোঁ কিন্তু বহুতখিনি লোৱা হ'ল যিখিনি মই শেষতহে দেখুৱাব পাৰিম এতিয়া সময় নাই এইবিলাক খেলনা বস্তু ইমান ধুনীয়া ধুনীয়া আছে সকলো যেন লৈ যাম তেনেকুৱা ধৰণৰ ফিল হয় কিন্তু সকলো নি এনেনো কিয় লোকচান কৰোঁ দৰকাৰীখিনিয়ে লৈছোঁ আৰু এইটো চাওকচোন টেডি বিয়াৰটো ইমান ধুনীয়া কালাৰফুল মোৰ কালাৰফুল বস্তুবিলাক এনেও বহুত ভাল লাগে এইটো ইমান ধুনীয়া মই এনেকৈ ফটো মৰা দেখি বিয়ে মোক এইটো কিনিয়ে দিলে তো সেইকাৰণে খুব থেংক ইউ বি আৰু বহুত ধুনীয়া লাগিছে মোৰ পুতলাটো বহুত পচন্দ হৈছে পপই বহুত বেছি ভাল পাইছে ইমান ধুনীয়া ধুনীয়া বস্তু দেখি এয়া পপৰ কাৰণে বল লোৱা হৈছে কাৰণ পাতলা বলহে পপই ধুনীয়াকৈ লৈ খেলিব পাৰে এইটো এটা দেউতাকে লৈছে পপৰ কাৰণে খেলনা বস্তু তাৰপিছত এইটো পুতলাটো দেখুৱালোৱে পুতলাজনী আৰু এইকেইটা বল লৈছে কাৰণ গধুৰ বলবিলাক দাঙিবলৈ দিগদাৰ হ'ব ন সৰু পোৱালি যিহেতু তাৰপিছত এইটো এটা ধুনীয়া পাৰ্চ মোৰ কাৰণে লোৱা হৈছে আৰু সব পাৰ্পল কালাৰ দেই মই বিৰাট ভাল পাওঁ এইবিলাক মই মোজা লৈছোঁ আৰু কিবা কিবি লৈছোঁ কি লৈছোঁ সেইবিলাক মই শেষত দেখুৱাম ঠিক আছে বস্তু একেবাৰে ট্ৰলিখন ভৰি গ'ল কি ল'ম কি নল'ম ফাইনেলি মোৰ পচন্দ হ'ল এইটো পিংক কালাৰ হাফ জেকেট তো এইটো এটা মই ল'লোঁ ধুনীয়া লাগিছে পিংক কালাৰ আৰু মোৰ পিংক ভাইলেট বস্তুবোৰেই বেছি ভাল লাগে যিমান যি কালাৰ আহিলোঁ আৰু এইটো পুতলাটো ইমান ধুনীয়া লাগিছে পুতলাটো সেইকাৰণে বাৰে বাৰে চায়ে আছোঁ মই ঘৰত ইমানবোৰ পুতলা আছে তথাপিও এইটো ভাল লাগিলে মোৰ এয়া আমাৰ পপটো লাহে লাহে টোপনি ধৰিছে তো সেইকাৰণে শুবলৈ চেষ্টা কৰি আছে আৰু এয়া আমি এতিয়া বিলিং কৰিম বিল কৰাৰ পিছত আমি আকৌ বেলেগ এটা শ্বপিং মল যাম ইয়াতে ইমান বস্তু চাওকচোন বহুতখিনি বস্তু লোৱা হ'ল ট্ৰলি পুৰা ভৰ্তি কৰি তো ইয়া বিলিং কৰাৰ পাছত আমি ওলাই আহিলোঁ ওলাই অহাৰ পিছত এইটো V2 মললৈ আহিলোঁ মালিগাঁৱত যিটো আছে আদাবাৰীত আছে তো V2 মলত আহিলোঁ ইয়াতো ইমান ধুনীয়া ধুনীয়া কালেকশ্যন কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ V2 মলত আগতে মই কেতিয়াও যোৱা নাছিলোঁ ঠিক আছে তো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আগতেতো ইমান ভিডিঅ' বনোৱা নাযায় আজিকালি মই আকৌ ভিডিঅ' বনাব লৈছোঁ সময় যিহেতু অলপ অলপ পাওঁ ঠিক আছে তো সেইকাৰণে ইয়াতো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন চব চাইছোঁ ক'ত কি আছে লেডিজ জেন্টছ ইমান ধুনীয়া ধুনীয়া চাওকচোন কিন্তু প্ৰাইচবোৰ কিন্তু কম নহয় দেই প্ৰাইচবোৰ কিন্তু বাকী মলবিলাকৰ নিচিনাই সমান কিন্তু একেবাৰে কম প্ৰাইচৰ নাই এইটো ভাইলেট কালাৰ চুৱেটাৰ মোৰ বহুত ভাল লাগিছে মই এনেই চাইছিলোঁহে বিয়ে মোক সেইটোও কিনি দিলে তাৰপিছত এয়া মই জিন্স এটা ল'লোঁ আৰু এইটো মোৰ লোৱাৰ মন নাছিল কিন্তু বিৰ চইচ এইটো বিয়েহে এইটো কৈছে জিন্স লোৱা এইটো বহুত ভাল লাগিব তোমাক মই হ'ব আৰু মোৰ বিয়ে চইচ কৰিছে সেইকাৰণে মই লৈ লৈছোঁ আৰু সব বিয়ে কিনি দিছে বাৰু তাৰ পাছত আহিলে এইটো ব্লু জিন্স লোৱা হ'ল এইবাৰ ব্লেক জিন্স এটাও দৰকাৰ আছিলে সেইটোও লোৱা হ'ল আকৌ এই চুৱেটাৰটোও লোৱা হ'ল ইমান ধুনীয়া চুৱেটাৰটো চাওকচোন ভাইলেট কালাৰ লাইট ভাইলেট ৱাও মই মানে পাগল হৈ গৈছোঁ ইমানেই ভাল লাগিছে মানে মোৰ তো এইখিনিয়ে শ্বপিং কৰা হৈছে তাৰ পাছত ধুনীয়াকৈ আমি যাম বিল দিবলৈ এয়া আমাৰ
পপুটো মানুহ পপুটো বহুত ধুনুকে ৱেইট কৰি আছে একো আমনি নকৰে আমাৰ বেটা একদম ফূৰ্তি কৰি আছে এয়া ফাইনেলি বিলিং হৈ গৈছে বিয়ে বিল দি আছে ফাইনেলি আমি শ্বপিং মলৰ পৰা আহি চিধা ঘৰ পালোহি আৰু এতিয়া মই দেখাই আছোঁ আপোনালোকক আমি কি শ্বপিং কৰিলোঁ প্ৰথম মই দেখাইছোঁ এইটো বিয়ে মোক গিফ্ট দিছে ইমান ধুনীয়া এটা টেডি বিয়াৰ ইমান ধুনীয়া কালাৰ চাওকচোন বাৰু আৰু এইটো কিমান লৈছে জানেনে 999 মানে পুৰাপুৰি 1000 মই কৈছোঁ নহয় বিশালত আজিকালি বস্তুবোৰ বহুত দাম হৈছে ইমান ধুনীয়া চাওকচোন বহুত বেছি মৰম লাগিছে থেংক ইউ বি মাইনা যে ইমান ধুনীয়া এটা টেডি বিয়াৰ মোক গিফ্ট কৰাৰ কাৰণে অ'কে এতিয়া মই দেখাই আছোঁ নেক্সট এয়া হৈছে মোৰ বেটাৰ কাৰণে এটা হাফ জেকেট লোৱা হ'ল এইটো এটা বেটাৰে ড্ৰেছ হয় এইটোৰ নাম কি কয় ময়ো নাজানো খুব ধুনীয়া লাগিছে এইটো এটা পেণ্ট কিনা হৈছে ঠাণ্ডা দিনৰ কাৰণে এইযোৰ বেটাৰ কাৰণে লোৱা হৈছে বহুত ধুনীয়া লাগিছে পিংক নহয় ভাইলেট নিচিনা আৰু এইটো এটা বেটাৰ জেকেট হয় এইটো এটা বেটাৰ কাৰণে পেণ্ট ঘৰত পিন্ধিবৰ কাৰণে এইটো এটা বেটাৰ কাৰণে পেণ্ট মানে সিংগল পেণ্টবিলাক বহুত দৰকাৰ হয় এযোৰ ট্ৰেক স্যুট বেটাৰ কাৰণে এয়া শাৰ্ট এণ্ড ভিতৰত এটা মৰম লগা টি শাৰ্ট আছে এইযোৰো বেটাৰে হয় এইযোৰ ট্ৰেক স্যুটো বেটাৰে হয় ইমান ধুনীয়া লাগিছে নহয়নে বাৰু ট্ৰেক স্যুটবিলাক আৰু এইটো টি শাৰ্ট মই এনেই লৈছোঁ মোৰ নিজৰ কাৰণে ৰাফ ইউজ আৰু এইকেইটা বল বেটাৰ কাৰণে খুব ধুনীয়া কালাৰ এইটো এটা বেটাৰ খেলনা বস্তু লোৱা হৈছে আৰু এইকেইযোৰ মোজা মোৰ কাৰণে লোৱা হৈছে তাৰ পাছত আহিলে এইকেইযোৰ বি মাইনাৰ কাৰণে মোজা লোৱা হৈছে 3যোৰ আছে আকৌ এয়া 4যোৰ আছে এয়াও বি মাইনাৰ কাৰণে লোৱা হৈছে এইটো পুতলা পপৰ মই দুটাই খেলিম একেলগে খুব ধুনীয়া পুতলা আৰু এইটো হাফ জেকেট মোৰ কাৰণেই লোৱা হৈছে পিংক কালাৰ বহুত ধুনীয়া লাগিছে হাফ জেকেটটো ভাল লাগিছে মোৰ এইটো এটা জেকেট এইটো মিনিৰ কাৰণে লোৱা হৈছে মোৰো পছন্দ হৈছিল কিন্তু মোৰ সাইজ নাপালো এইটো এটা সোয়েটাৰ এইটো ভিটোত লোৱা হৈছে বহুত ধুনীয়া লাগিছে এইটো এটা জিন্স এইটো মোৰ কাৰণে লোৱা হৈছে আৰু এইটো এটা জিন্স এইটো মোৰ কাৰণে লোৱা হৈছে আৰু এইযোৰ গ্লোভছ লৈছে অনলি বিয়ে আৰু এইযোৰ গ্লোভছ মানে দুযোৰ গ্লোভছ লৈছে বিয়ে আৰু বেলেগ একো শ্বপিং কৰা নাই বিয়েৰ কাৰণে এয়া বিশাল গৈছোঁ আৰু ৱেফাৰ নিকিনাকেতো থাকিবই নোৱাৰি তাৰ পাছত এইটো এটা পাৰ্স মোৰ কাৰণে লোৱা হৈছে ইমান ধুনীয়া ভাইলেট কালাৰ সব ভাইলেট কালাৰ হৈছে মোৰ মানে লাইট ভাইলেট এইটো এটা স্কট ব্ৰাইট তাৰ পাছত এয়া হেণ্ড ৱাছ লোৱা হৈছে তাৰ পিছত এইকেইখন সবচে ইম্পৰ্টেণ্ট মেট হয় কাৰণ আমি এতিয়া ঠাণ্ডা দিন আহিছে পিকনিক যাম তো পিকনিক যাবৰ কাৰণে মেট লাগিব সেইকাৰণে দুখন মেট ল'লোঁ এয়াও সেম ভাইলেট কালাৰে লোৱা হৈছে মেট আৰু এখন পিংক কালাৰ মানে মোৰ সব বস্তু ভাইলেট পিংকে আগৰ পৰাই থাকে তাৰ পাছত ভাল লাগিছে ন এয়া আছিল শ্বপিং ঠিক আছে থেংক ইউ সো মাচ ফৰ ৱাচিং মাই ভিডিঅ'জ থেংক ইউ বাই বাই টেক কেয়াৰ